Hello guys, welcome back to my YouTube channel. মোৰ নাম মীনাক্ষী। আপোনালোকে চাই আছে মীনাক্ষী দাস YouTube channel। এতিয়া বাজিছে প্ৰায় 2টাই বাজিল দিনত। ৰাতিপুৱাৰ পৰা ভিডিঅ' বনোৱা হোৱা নাই কাৰণ কিবা কিবি কাম কৰি আছিল। ঘৰৰ মানুহে অলপ শব্দ আহি থাকে, ইমান ভাল নালাগে ভিডিঅ' বনাই। ভাত পানী খালোঁ, এতিয়া যাবলৈ ওলাইছোঁ ভৈৰৱকুণ্ডলৈ। মামাহঁতেও আহি আছে, মামাই গাড়ী চলাব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, ঠিক আছে। তো বন্ধুসকল, মই ক'বলৈ পাহৰি গৈছিলোঁ কি আমাৰ আজি হ'ল উৰুকা। তো উৰুকাৰ প্ৰস্তুতি চলি আছে ৰাস্তাৰ মাজতে। তো আপোনালোকক দেখুৱাই আছোঁ, চাওক। এয়া বন্ধুসকল ৰাস্তাৰ মাজত চলি আছে, এইটো দেউতা। তো বন্ধুসকল, আপোনালোকে দেখিলে আমি ভৈৰৱকুণ্ডত গৈছিলোঁ। এতিয়া জাষ্ট আহি পাইছোঁ, আহোঁতে ৰাস্তাত চাহ খাই আহিলোঁ। এতিয়া অলপ ফ্ৰেছ লাগিছে। তো আপোনালোকক আহোঁতে গাড়ীৰ পৰা নামোতে অলপমান দেখাইছিলোঁ, আমাৰ ৰাস্তাৰ মাজতে একেবাৰে জুই দিছে আৰু তাতে আলু ভাজা কিবা কিবি কৰিব। তো বাইদেউ আৰু মই গৈ থাকোঁ তাতে, আৰু অলপ ক্লিপ লগাই দিম, আপোনালোকে চাই থাকিব গোটেই ভিডিঅ'টো শেষলৈকে, ঠিক আছে। তো গাইজ, এতিয়া কুহিও আহি গ'ল। কুহি, তুমি কি খাই আছা? মুড়ি লাড্ডু। আমি ৰাতিপুৱা যে ক'ত গৈছিলোঁ? মামাৰ ঘৰত ফুল গৈছিলোঁ আমি। গাইজ, মই ৰাস্তাৰ পৰা আহিলোঁ, এতিয়া ঘৰতে বহি আছোঁ। বহুত বেছি ভাগৰ লাগিছে, টোপনি লাগিছে। অলপ পিছত আকৌ তালৈ যাম, তেতিয়া আপোনালোকক দেখাম। তো গাইজ, ঘৰত আলু বজাৰলৈ গুচি আহিলোঁ, তাতেও খালোঁ আৰু অলপমান ঘৰলৈকে লৈ আহিলোঁ। আৰু এতিয়া ঘৰত অলপমান পাৰ্টি হ'ব, মায়ে কিবা বনাই আছে, অলপ পাছত দেখাই আছোঁ আপোনালোকক, চাই থাকিব। এয়া ৰাতিৰ আয়োজন,